আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই আজি লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ জাতীয় পতাকাখন প্ৰথমতে কোনে ডিজাইন কৰিছিল? উত্তৰ, পিংগালি ভেংকায়াই। মোৰ দ্বিতীয় প্ৰশ্ন, আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত কৰা হয়? উত্তৰ, ফাগুন মাহৰ প্ৰথম বুধবাৰে। ৩ নম্বৰ প্ৰশ্ন, কোন হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে? উত্তৰ, গংগোত্ৰী হিমবাহ। ৪ নম্বৰ প্ৰশ্ন, পানীত জ্বলি থকা পদাৰ্থবিধৰ নাম কি? উত্তৰ, ছডিয়াম। আজিৰ ৫ নম্বৰ প্ৰশ্ন, গাখীৰত কি শৰ্কৰা পোৱা যায়? উত্তৰ, লেক্টজ। ৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ হৈছিল? উত্তৰ, ৰাজস্থান। ৭ নম্বৰ প্ৰশ্ন, কিমান চনত ছিক্কিম ভাৰতৰ অংগৰাজ্য হয়? উত্তৰ, ১৯৭৫ চনত। আজিৰ ৮ নম্বৰ প্ৰশ্ন, মদন কামদেৱ দেৱালয়খন কোনখন পাহাৰত অৱস্থিত? উত্তৰ, দেৱানগিৰি পাহাৰত। ৯ নম্বৰ প্ৰশ্ন, হিউৱেন-চাঙৰ কামৰূপৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ, চি ইউ কি। ১০ নম্বৰ প্ৰশ্ন তথা আজিৰ শেষৰ প্ৰশ্ন, ভাৰতৰ দীৰ্ঘতম দলং ধলা শদিয়া কি আকৃতিৰ? উত্তৰ, ইংৰাজী এছ আকৃতিৰ। ধন্যবাদ।